তো ভিডিওটো আৰম্ভ কৰাৰ আগতে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব যাতে অসমীয়া সিনেমা জগতৰ লগত জড়িত নতুন আপডেটবিলাক পাই থাকিব আৰু নতুন অসমীয়া সিনেমাৰ ৰিভিউবিলাকো পাই থাকিব। তো নমস্কাৰ, কেনে আছে? মই ফেচবুকটো চাই থাকোতে গম পালো যে ফেচবুকৰ নিউজ ফিডত বহুত ধুনীয়া নিউজ কেইটামান আহি আছে যে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে শাহৰুখ খান কোন, শাহৰুখ খানে মোক ফোন কৰিব। তো সেইটো বিষয়ে আজি কথা পাতিম আৰু লগতে কথা পাতিম এইটো সম্ভৱ নেকি যে ডক্টৰ বেজবৰুৱাটো সিনেমাখনে প্ৰথম দিনাখন 1 কোটি টকা বক্স অফিচ কালেকশ্যন কৰিব পাৰিব অসমীয়া সিনেমা জগতত। ডক্টৰ বেজবৰুৱাটো সিনেমাখনৰ মাৰ্কেটিং আৰু প্ৰমোচন দেখি মনত এটা প্ৰশ্ন আহি আছিল যে কি এইটো সম্ভৱ হ'ব পাৰে নেকি যে অসমীয়া সিনেমা এখনে প্ৰথম দিনাখন অসমীয়া সিনেমা জগতত 1 কোটি টকা কালেকশ্যন কৰিবলৈ সক্ষম হয়। আৰু যদি ডক্টৰ বেজবৰুৱাটো সিনেমাখনে এই কালেকশ্যনটো সম্পূৰ্ণ কৰিব পাৰে বা এচিভ কৰিব পাৰে প্ৰথম দিনাখন, তেতিয়াহ'লে অসমীয়া সিনেমা জগতত বিগ বাজেট ফিল্ম চাবলৈ আমি নিশ্চয় পাই থাকিম। কাৰণ নতুন পৰিচালকসকলে অনুপ্ৰেৰণা পাব যে ডক্টৰ বেজবৰুৱাটো সিনেমাখনে যদি প্ৰথম দিনাখন 1 কোটি টকা কালেকশ্যন কৰিব পাৰিছে তেতিয়াহ'লে আমিও পাৰিম আৰু তেনেকৈ কোটি টকীয়া বাজেটৰ সিনেমা আমি অসমতো দেখা পাব পাৰিম। এতিয়া এই কালেকশ্যনটো যদি সম্ভৱ কৰিব কোনে ৰাইজে, যদি ৰাইজে সকলোৱে আঁকোৱালি লয় ডক্টৰ বেজবৰুৱাটো সিনেমাখন আৰু প্ৰথম দিনাখন যদি চাবলৈ যায় তেতিয়াহ'লে নিশ্চয় 1 কোটি টকা কালেকশ্যন সম্ভৱ হ'ব পাৰে অসমীয়া সিনেমা জগতৰ কাৰণে। আৰু যদি এইটো সম্ভৱ হয় তেতিয়াহ'লে অসমীয়া সিনেমা জগতৰ কাৰণে এইটো এটা নতুন ইতিহাস ৰচিবলৈ গৈ আছে ডক্টৰ বেজবৰুৱাটো সিনেমাখন। আৰু সিনেমাখনৰ মাৰ্কেটিং প্ৰমোচন দেখি পেলাই এনেকুৱা লাগিছে যে এইটো সম্ভৱ হ'ব পাৰে। আপোনালোকে কি ভাবে নিশ্চয় জনাব। আৰু সকলো ফালৰ পৰা যিমানখিনি ছাপোৰ্ট আৰু মৰম আৰু যিটো হাইপ ডক্টৰ বেজবৰুৱাটো সিনেমাখনৰ কাৰণে দেখা পোৱা গৈছে, তাৰ পৰা মই অলপ হ'লেও বিশ্বাস আহিছে যে 1 কোটি টকা প্ৰথম দিনাখনৰ বক্স অফিচ কালেকশ্যন কৰিবলৈ হয়তো সম্ভৱ হ'ব ডক্টৰ বেজবৰুৱাটো সিনেমাখনৰ কাৰণে। আৰু লগতে এটা কথা কৈ আছিলে যে পাঠান মুভিখনৰ কাৰণে যিটো হাইপ বনি আছে, পাঠান মুভিও আহি আছে। অফক'ৰ্ছ এসপ্তাহ পিছত ডক্টৰ বেজবৰুৱাটো আহি আছে, কিন্তু পাঠান মুভিখনে ডক্টৰ বেজবৰুৱাটো সিনেমাখনৰ ওপৰত কিবা প্ৰভাৱ পেলাব পাৰিব নেকি? আপোনালোকে কি ভাবে নিশ্চয় জনাব। আৰু মই ভাবোঁ যে অসমীয়া ৰাইজে যদি ছাপোৰ্ট কৰে তেতিয়াহ'লে পাঠান মুভি একোৱেই নহয় ডক্টৰ বেজবৰুৱাৰ আগত। ডক্টৰ বেজবৰুৱা জিলিকি উঠিব অসমীয়া চিনেমা জগতত। তো কথা পাতো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বাবে যে তেওঁ কিয় তেনেকৈ ক'লে। আৰু যেতিয়া মই গম পালোঁ যে তেওঁ এটা কনফাৰেঞ্চত আছিলে আৰু কনফাৰেঞ্চত তেওঁ সোধা হৈছিলে যে পাঠান মুভিখনক লৈ পেলাই ইমান কণ্ট্ৰভাৰ্চি সৃষ্টি হৈ আছে আৰু গুৱাহাটী কোনোবা এটা চিনেমা হলত কিবা কাজিয়া হৈছে বা জুই লগাই দিছে তেনেকুৱা কিবা এটা ক'লে। আৰু তাৰ ওপৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি মন্তব্য দিব? তেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'লে যে সেইটো বিষয়ত মই একো এতিয়ালৈকে গম পোৱা নাই, আৰু যদি কিবা গম পালোঁ হয় নিশ্চয় সকলোৱে মোক ফোন কৰিলে হয় বা শাহৰুখ খানে মোক ফোন কৰিলে হয় যেনেকুৱা এনেকুৱা কিবা প্ৰব্লেম আছে বুলি। তো সেইটো ক'লে। তাৰপিছত তেওঁ সুধিলে যে আচলতে শাহৰুখ খান কোন? তেতিয়া সাংবাদিকজনে ক'লে শাহৰুখ খান হৈ গ'ল ছুপাৰষ্টাৰ, শাহৰুখ খান ছুপাৰষ্টাৰ হয়। তো সেই প্ৰসংগতে ডক্টৰ বেজবৰুৱাৰ কথা ওলালে যে সঞ্জীৱ নাৰায়ণ ডাঙৰীয়াই ডক্টৰ বেজবৰুৱাটো চিনেমাখন আনিবলৈ গৈ আছে। তো সেইখন চাব লাগে, অসমীয়া ৰাইজে এখন ছাপোৰ্ট কৰিব লাগে। যেতিয়া সেই কথাটো ক'লে তেতিয়া মোৰ বহুত বেছি ভাল লাগিলে যে সকলোৱে ছাপোৰ্ট কৰি আছে এই চিনেমাখন। আৰু অসমীয়া চিনেমা জগতত যদি এনেকৈ সকলোৱে ছাপোৰ্ট কৰি আগবাঢ়ি ওলাই আহে তেতিয়াহ'লে অসমীয়া চিনেমাই ৰেকৰ্ড বনাব পাৰিব আৰু বহুত আগবাঢ়ি যাব পাৰিব। যদি আপোনালোকে জানিব বিচাৰে যে মুখ্যমন্ত্ৰী ডাঙৰীয়া সবিশেষ এইটো প্ৰসংগত কি কথা কৈছিলে, সেই ভিডিঅ' ক্লিপটো মই ইয়াত শ্বেয়াৰ কৰিব নোৱাৰিম কাৰণ কপিৰাইট ইছ্যু আহিব পাৰে। আৰু লিংকটো মই আপোনালোকক দিছোঁ, সেই লিংকত গৈ পেলাই আপুনি ভিডিঅ'টো চাব। আৰু ভিডিঅ'টো ভাল আছে, মই আপোনাক সঠিক টাইমটো কৈ দিছোঁ যে 23 মিনিট 50 ছেকেণ্ডত গৈ পেলাই চাব। তেতিয়া গম পাব যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এইটো বিষয়ত কি কৈছিলে বা ডক্টৰ বেজবৰুৱাটোৰ বিষয়ত বা পঠানৰ বিষয়ত, শাহৰুখ খানৰ বিষয়ত কি কৈছিলে, তাত গৈ পেলাই আপুনি ভালকৈ এবাৰ চাই ল'ব পাৰিব। তো আজিলৈ ইমানে, লগ পাম এটা নতুন ভিডিঅ'। তেতিয়ালৈকে জয় হিন্দ, জয় আই অসম। আৰু নিশ্চয় কমেণ্ট কৰিবলৈ নাপাহৰিব যে দৌৰি যাম অসমীয়া চিনেমা চাম। কিন্তু চৰি, মই দৌৰি যাব নোৱাৰিম কাৰণ আমাৰ ঘৰৰ পৰা চিনেমা হল 40 কিলোমিটাৰ আছে। তো মই বাইকতে যাব লাগিব। তো বাইকতে যাম, কিন্তু প্ৰথম দিনাখনে ডক্টৰ বেজবৰুৱা চিনেমা চাম, অসমীয়া চিনেমা চাম। তো আপোনালোকে যদি ওচৰত আছে তেতিয়াহ'লে লিখক দৌৰি যাম ডক্টৰ বেজবৰুৱা 2 চাম, দৌৰি যাম অসমীয়া চিনেমা চাম।